কবিতাৰ শিৰোনাম যন্ত্ৰণাত আজি সি। কবি হীৰামণি দাস। আজিচোন চেনেহৰ গামোচাখনি প্ৰতিটো ভাজতে অজান আৰ্তনাদ। আজিচোন চেনেহৰ গামোচাখনি প্ৰতিটো ভাজতে অজান আৰ্তনাদ। মৰমৰ পেপাটো হেৰুৱা যন্ত্ৰণাৰ পাহি দুচকুত লৈ সি বহি ৰল আজি ঘৰৰ পিৰালিতে। সন্মুখত পৰি থকা পথাৰখনে নীৰৱে উচকি উঠিছে। সন্মুখত পৰি থকা পথাৰখনে নীৰৱে উচকি উঠিছে। কলমৰ ভটিয়াই যোৱা ঢৌৰ সৈতে উটি গৈছে কেঁচা কলিজাটো। বুকুখনে নিস্তৰংগৰে দুনা পানী। কলিৰ শুৱলা মাতে আজি নুফুটালে তাৰ ওঠত এচেৰেঙা হাঁহি। মাটি মাটি হয়তো কৰুণ হৈ পৰিছে তাইৰ সুৰ। তথাপি সি নিৰ্বাক নিথৰ। ডালৰ কপৌ ফুল আজি ডালতে বহি পেলাইছে। থৰ থৰ গাঁও প্ৰমাদত কপে, থৰ থৰ গাঁও প্ৰমাদত কপে। কবিতাৰ